নমস্কাৰ বন্ধুসকল, আপুনি এদিন হলেও ভাবিছেনে যদি আপুনি এপেকেট ফেভিকুইক খাই দিয়ে তেনেহলে আপোনাৰ কি হ'ব? ফেভিকুইক আপোনাৰ মুখত লাগি ধৰিব নেকি? বা ফেভিকুইক খালে মানুহৰ মৃত্যু ঘটিব পাৰে নেকি? তো ইয়াৰ উত্তৰটো হ'ল যে নহয়। ফেভিকুইক খালে মানুহৰ বেছি একো ক্ষতি নহয়। প্ৰথম কথাটো হ'ল যে মানুহে ফেভিকুইক খাব লাগেনো কিয়? এইটো খোৱা বস্তু নহয়। আৰু যদি কেতিয়াবা ভুলতে আপুনি খায়ো দিয়ে তেতিয়া আপোনাৰ বেছি একো নহয়, বেছি একো ক্ষতি নহয়। বেছিতকৈ বেছি ফেভিকুইক আপোনাৰ দাঁতত আঠাৰ নিচিনা লাগি ধৰিব, কিন্তু আপোনালোকৰ মুখত যি লালটি বা চেলাইভা থাকে সেই চেলাইভাই ফেভিকুইকটো আপোনাৰ বডি পাৰ্টছবোৰত লাগি ধৰিব নিদিয়ে। আৰু যদি কেনেবাকৈ ফেভিকুইক আপোনাৰ পেটৰ ভিতৰলৈ যায়গৈ তেতিয়া আপোনাৰ বডি এনজাইমে তাক নিউট্ৰেলাইজ কৰি দিব। আৰু আমাৰ ব্লাডত এটা বিশেষ ধৰণৰ এণ্টি কেমিকেল থাকে যিটোৱে ফেভিকুইক আমাৰ শৰীৰৰ ভিতৰত কোনো জেগাতে আঠাৰ নিচিনা টাচ হৈ থাকিব নিদিয়ে। এটা কথা মনত ৰাখিব যে ফেভিকুইক এটা চাইনো এক্সভেৰী গ্লু হয়, আৰু চাইনো এক্সভেৰী মেডিচিন বনাওঁতেও ইয়াক ইউজ কৰা হয়। সেইবাবে ফেভিকুইক যদি আপুনি কেতিয়াবা ভুলতে খায়ো দিয়ে তেতিয়াও ই আপোনাৰ ভিতৰত গৈ বেছি একো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ মানে এইটো নহয় যে আপুনি এতিয়া গৈ বাল্টিয়ে বাল্টিয়ে ফেভিকুইক খাব। চ' ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে এটা লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে গুড বাই।